হেল্ল' বন্ধুসকল, আজি এটা মই গুৰুত্বপূৰ্ণ বাতৰি দিবলৈ গৈ আছোঁ। সেইটো হৈছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গোটেই দেশৰ কাৰণে ভোটাৰ আই কাৰ্ড অনলাইন ভেৰিফিকেশ্যন প্ৰচেছ আৰম্ভ কৰিছে, যিটো ইতিমধ্যে যিটো নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল আছে NVVS-ত ষ্টাৰ্ট হৈ গৈছে। গতিকে আপোনালোকেও আপোনালোকৰ ভোটাৰ আই কাৰ্ডখন অনলাইন ভেৰিফিকেশ্যন কৰি ল'ব। অনলাইন ভেৰিফিকেশ্যনৰ কাৰণে লাষ্ট ডেট অক্টোবৰ মাহৰ 30 তাৰিখ দিছে। অক্টোবৰ মাহৰ 30 তাৰিখৰ ভিতৰত অনলাইন ভেৰিফিকেশ্যন কৰি ল'ব। আপুনি নিজেও কৰিব পাৰে বা কোনোবা কম্পিউটাৰ চেণ্টাৰতো গৈ আপোনালোকে কৰিব পাৰে অনলাইন ভেৰিফিকেশ্যনটো। আৰু মই মোৰ নেক্সট ভিডিঅ'টোত কেনেকৈ অনলাইন আমি ভোটাৰ আই কাৰ্ড ভেৰিফিকেশ্যন কৰিব লাগে সেই বিষয়ে সবিশেষ তথ্য মই দিম আৰু তাতে কি কি প্ৰচেছ হ'ব, কি নহ'ব, কি ডকুমেণ্টছ লাগিব নালাগিব, গোটেইখিনি তথ্য মই মোৰ নেক্সট ভিডিঅ'টোত দিম। নেক্সট ভিডিঅ'টো অতি সোনকালে মই মোৰ চেনেলত আপলোড কৰিম। গতিকে মোৰ ভিডিঅ' চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি মোৰ ভিডিঅ' চাই কেনে পালে সেইটো অনুগ্ৰহ কৰি জনাব। এইটোৱে আছিল আজিৰ